নমস্কাৰ, মই নিহাৰেন্দ্ৰ শৰ্মা আৰু বহুত দিনৰ পিছত মই লাইভত আহিছোঁ এটা বিশেষ কথাৰ কাৰণে। আৰু মই যদিও ফেচবুকত বিভিন্ন অনুষ্ঠান বা বিভিন্ন আমাৰ দলীয় হওক, সাংস্কৃতিক হওক, সামাজিক হওক, বিভিন্ন অনুষ্ঠানৰ লাইভ মই দিওঁ, পোনপটীয়াভাৱে দিওঁ মাজে মাজে, কিন্তু নিজে খুব কম আহোঁ লাইভত। আৰু প্ৰথমবাৰৰ বাবে লাইভত অহা বুলি ক'লেও হয়তো ভুল নহ'ব। ৰাজনৈতিক ক্ষেত্ৰখনৰ পৰা দূৰত মই ক্ষমা কৰিব, ৰাজনৈতিক ক্ষেত্ৰখনৰ পৰা দূৰত মই চিন্তা কৰি চাইছিলোঁ কিছুমান কথা। আৰু আমাৰ যিহেতু ৰাজনৈতিক ক্ষেত্ৰখনৰ বাহিৰেও, যদিও মই সকলোৱে জানে যে ৰাজনৈতিক ক্ষেত্ৰখনৰ লগত মই জড়িত, কিন্তু সামাজিকভাৱে আমাৰ নিশ্চয় দায়বদ্ধতা আছে। আৰু আমি যিহেতু আজিৰ প্ৰজন্মৰ যুৱ প্ৰজন্মক আমি প্ৰতিনিধিত্ব কৰোঁ, গতিকে আমি নিশ্চয় বৰ্তমান সমাজ ব্যৱস্থাৰ প্ৰতি বা আমাৰ সমাজখন, আমাৰ অসমখন, আমাৰ দেশখন কোন এটা দিশলৈ গতি কৰিছে, সেয়ে আমি এইবিলাকৰ বিষয়ে অৱগত হোৱা উচিত। আমি এইবিলাকৰ বিষয়ে চিন্তা কৰা উচিত আচলতে। আৰু সেইকাৰণে ভাবিছোঁ যে সপ্তাহত এবাৰকৈ হ'লেও মই বিভিন্ন বিষয় লৈ আহিম ৰাইজৰ মাজলৈ। আৰু আজিৰ যিটো বিষয় লৈ হঠাৎ আহিব লগা হ'ল, সেইটো হ'ল মৰেল পুলিচ, ফেচবুক। আমাৰ লগত ইতিমধ্যে কেইবাজনো জড়িত হৈছে, জাহ্নৱী বা স্বৰ্ণেন্দু বিশ্বাস ডাঙৰীয়া, ঋষি শৰ্মা, আটাইকেইজন আমাৰ লগত ইতিমধ্যে সংযোগত আহিছে। মৰেল পুলিচ, সকলোকে স্বাগতম জনাইছোঁ। মৰেল পুলিচ আজি সঘনাই আমি শুনি থকা এটা শব্দ বা ফেচবুক। মই কেইবাদিনো এটা বস্তু ইয়াৰ আগতো লিখিছিলোঁ যে ফেচবুক, মাৰ্ক জুকাৰবাৰ্গে যিটো কৈ আছোঁ যে জাহ্নৱী, গতিকে এতিয়া নিশ্চয় হেডফোনটো খুলি দিছোঁ। ফেচবুকৰ কথা কোৱা হৈছিলে ইয়াত, বাৰে বাৰে ফেচবুকৰ কথাটো কোৱা হয় বা মৰেল পুলিচৰ কথা আমি প্ৰায়ে কওঁ। মই জাহ্নৱী বাক হঠাতে সুধিছোঁ, জাহ্নৱী বা শুনা পোৱা হৈ আছেনে এতিয়া? মই জাহ্নৱী বাই যিহেতু গম পাইছিলোঁ, জাহ্নৱী বাকে সুধিছোঁ, জাহ্নৱী বা শুনা পোৱা হৈ আছেনে? আমি ফেচবুকৰ কথা কওঁ। আমি বৰ্তমান ফেচবুক এক সামাজিক মাধ্যম হিচাপে ব্যৱহাৰ কৰা হৈছিল, কিন্তু যোৱা প্ৰায় কেইবাবছৰৰ পৰা দেখিছোঁ আমি ইয়াত এক বেলেগ দিশলৈ গতি কৰা যেন অনুভৱ হয়, বা প্ৰায় অনুভৱ কৰোঁ যে ইয়াত গালাগালি বা ইয়াত কিছুমান নকৰিবলগীয়া কথা, এইবিলাকে আমাৰ যুৱ প্ৰজন্মক ক্ষতি কৰিছেনে নাই, ইয়াত নিশ্চয় আমাৰ ৰাইজে নিশ্চয় আমাক ক'ব। আপোনালোকৰো মই জানিব বিচাৰিম আপোনালোকে কি কয় বা আপোনালোকে কি ধৰণে চিন্তা কৰে, আমি জানিব বিচাৰিম। প্ৰথমতে আহোঁ আমি মৰেল পুলিচ। এই মৰেল পুলিচটো আচলতে কি? ইয়াত মই প্ৰায় দেখি আহিছোঁ যে বিভিন্নজনে ইয়াত প্ৰশ্ন কৰে যে মৰেল পুলিচে, আমি শুনিবলৈ পাওঁ যে মৰেল পুলিচৰ আক্ৰমণত এইজন মানুহ আহত হৈছে বা এইজন নিহতও হোৱাই আছে, অভিনীলৰ কথাই ধৰোঁ বা বিভিন্নজন ইয়াতে আক্ৰমণ হৈছে তেওঁলোকৰ মৰেল পুলিচৰ। কিন্তু সামাজিক দায়বদ্ধতা মানুহখিনি আমাৰ ৰাইজৰ কি আমি হেৰুৱাই পেলাইছোঁ নেকি? আমি ৰাইজে, আমি সামাজিক দায়বদ্ধতা, আমি মানুহবোৰ আমি মানে কণ্ট্ৰল আমাৰ নোহোৱা হৈছে নেকি? খং বা আমাৰ ভাৱনা, আমাৰ আৱেগৰ ওপৰত বেছি বশৱৰ্তী হৈ পৰি পেলাই আমি যি টি কাম কৰোঁ নেকি? আজি যেনেকৈ দেখিলোঁ, সিদিনা আমি দেখিছিলোঁ অভিনীল ঘটনাটো, দুৰ্ভাগ্যজনক ঘটনা। ইয়াত যিহেতু আইনৰ হাতত আছে বৰ্তমান, ইয়াৰ ওপৰত কেছ চলি আছে, মই এই বিষয়ে একো নকওঁ, যিহেতু আইনতকৈ ঊৰ্ধত কোনো নহয়। কিন্তু আজি দেখিছোঁ এটা এই একেই ধৰণৰ ঘটনা ধেমাজি, নলবাৰী, যুৱতী এগৰাকীক আক্ৰমণ হৈছে, মহিলা এগৰাকীক আক্ৰমণ হৈছে, যুৱক এজনক আক্ৰমণ হৈছে। এই বিষয়ে ৰাইজে নিশ্চয় ভাবিবৰ হ'ল। আৰু কাৰণ সকলো ক্ষেত্ৰত ৰাজনীতি নহয় বা সকলো ক্ষেত্ৰত সামাজিক নহয় বা ফেচবুকৰ ক্ষেত্ৰখনত, তো আমি আহ্বান জনাব বিচাৰিছোঁ বা মই অনুৰোধ জনাব বিচাৰিছোঁ যে নিয়ন্ত্ৰিত হ'ব লাগে। সকলো ক্ষেত্ৰত আমি প্ৰশাসনক দোষ দি লাভ নাই। সকলো ক্ষেত্ৰত প্ৰশাসন নাইবা আমি চৰকাৰক সঘনাই আমি আঙুলি টোৱাই থাকোঁ, যিটো কৰাটো আচলতে সহজ কিন্তু উচিত নহয় আচলতে। কাৰণ আমাৰ ৰাইজৰো আমাৰ নিশ্চয় দায়বদ্ধতা আছে।
গতিকে উৎপলে আমাৰ লগত জড়িত হৈছে মাত্ৰ আমি স্বাগতম জনাইছোঁ আৰু প্ৰশান্ত দত্তই দিছে একচুৱেলি মানুহবিলাক মেণ্টেলি বহুত ডেভেলপ হ'ব আছে আৰু কথাটো হয় আমি ডেভেলপ হ'ব আছে কাৰণ মই প্ৰশান্ত দা আপোনাৰ কথাটোতে মই টানিব বিচাৰোঁ আমি ইমান পটককৈ খংটো উঠি যায় বা এক্সাম্পল এটা মই যদি দিব বিচাৰোঁ প্ৰায়ে ধৰি লওক ক'ৰবাত গাড়ী এখনে দুখন গাড়ীয়ে খুন্দালে কিবা কাৰণত গাড়ী চলিবই ৰাস্তাত গাড়ী চলিলে এক্সিডেণ্ট হোৱাটো দুৰ্ভাগ্যজনক কিন্তু হোৱাটো হৈ যায় এক্সিডেণ্ট তাত যি দুজন গাড়ীৰ মানুহ থাকে তেওঁলোকক বাদ দি বাকীবিলাকে তাত অপ্ৰিয়লোকৰ তাত তেওঁলোকক যিজন দোষী বা যিজনে খুন্দি আছে তেওঁক পিটিবলৈ আহে মাৰপিট কৰিবলৈ আহে মই ভাবি নাপাওঁ কিহৰ কাৰণে তেওঁলোক জড়িতও নহয় গোটেই ঘটনাটোত তাত ট্ৰেফিক পুলিচ এজন আহিব ট্ৰেফিক পুলিচে সেইটো চাব বা সেইটো আইনৰ ওচৰলৈ যাব যদি ভুল আছে দোষীয়ে শাস্তি পাব কিন্তু আমি মানুহবিলাকে এনেই তাত গৈছোঁ খংটো চাফ কৰিছোঁ মানে খঙতে আমি এটা মাৰপিট কৰিছোঁ তাত এইবিলাক ঘটনা হৈছে মানুহবিলাক আচলতে ডেভেলপ হ'ব আছে সমাজখন পৰিৱৰ্তন হ'ব লাগিব কাৰণ সাহস পৰিৱৰ্তন হ'লে নহয় কেৱল সাহস পৰিৱৰ্তিত হ'ব বা সাহস সলনি হ'ব আৰু তাৰ লগে লগে আমি ভাবিম বেলেগ ধৰণৰ পৰিৱৰ্তন আহিব আচলতে সমাজখনো পৰিৱৰ্তিত হ'ব লাগিব চিন্তাধাৰা আমাৰ পৰিৱৰ্তন হ'ব লাগিব আৰু আহিম এনেকুৱা বিভিন্ন বিষয়লৈ আহিম আৰু ৰাইজে কি ধৰণে চিন্তা কৰে আমি চাম আৰু ফেচবুক এবাৰ আমি আহিম মৰেল পুলিচৰ ওপৰত ৰাইজে কি ধৰণে মন্তব্য দিয়ে আমি আহিম খুব কম সময়ৰ বাবে লাইভত আহিছোঁ কেইবাজনে ইতিমধ্যে আমাক চাই আছে আটাইকে স্বাগতম জনাইছোঁ মোৰ যিহেতু মই প্ৰথমবাৰৰ বাবে লাইভ কৰিছোঁ মই নাজানো মোৰ মাতটো গৈছেনে নাই আপোনালোকৰ ওচৰলৈ মই বিভিন্ন সময়ত আগতেও কৈছোঁ মই সাংস্কৃতিক অনুষ্ঠান লাইভ কৰি থাকোঁ বা আমাৰ দলৰ অনুষ্ঠানবিলাক লাইভ কৰোঁ কিন্তু নিজে কেতিয়াও লাইভত তেনেকৈ নাহোঁ আজি প্ৰথমবাৰ গতিকে এইটোৱে কথা ফেচবুকৰ ওচৰলৈ আহোঁ এতিয়া ফেচবুকৰ বাহিৰৰ জগতখনতকৈ ফেচবুকৰ জগতখন বেছি ভয়ানক হৈ আছে বুলি আমি ভাবোঁ কাৰণ মই নাজানো কিয় ভাল কথা এটা লিখিলে তাত যিমানখিনি মানুহে চাই কাৰোবাক অলপ আগতে মই টক শ্ব' এটা চাই আছিলোঁ তাতো সেই একেখিনি কথাই কোৱা গৈছে যে ভাল কথা এটা লিখিলে তাত কিমানজনে চাই তাতকৈ বেয়া কিবা এটা যদি ঘটনা ঘটে সেইটো শ্বেয়াৰ হ'ব তাত কমেণ্ট আহিব গালাগালি হ'ব মানে এইটো বস্তু কিন্তু বাহিৰত নাই মই দেখিছোঁ মোৰ কেইজনমান বাহিৰৰ বন্ধু আছে তেওঁলোকে দেখে তেওঁলোকৰ সেইবোৰ আছে তেওঁলোকৰ তাতো গালাগালি কিছুমান তেওঁলোকে ইমান ফেচবুকত নিজৰ ইম'শ্যনবিলাক ফেচবুকত ইমান পটককৈ লিখি নিদিয়ে মানে বিষবাষ্প বিয়পাই নিদিয়ে ধৰ্মক লৈ গালাগালি বাহিৰত ক'ব গ'লে উমি কিছুমান অপশক্তিয়ে এইবোৰ চেষ্টা কৰি থাকে জুই জ্বলাবলৈ কিন্তু কণ্ট্ৰল হ'ব লাগে বিভিন্নজনে ইয়াত চাই আছে অজিত সোণোৱাল ৰাজীৱ শৰ্মাই দিছে মানুহৰ ব্যৱহাৰ পশুতুল্য হ'ব ধৰিছে হয় মানুহৰ ব্যৱহাৰবিলাক কিহৰ খং আচলতে আমি কণ্ট্ৰলটো কৰিব নাজানো যে আমি ক'ত গৈ খংটো দেখাব লাগে ক'ত গৈ আমি হেৰি কৰিব লাগে খংটো নাই পৰিৱৰ্তন ভাল কামত নাই গতিকে গালাগালি নাই এতিয়াও মই আচলতে আজি লাইভটোক আকৌ গালি পাৰিবলৈ কৰা নাই মনটোৱে কষ্ট পাই আছিলে এইবোৰ দেখি কাৰণ এতিয়া 20 শতিকা ক'ব গ'লে বহুত বছৰৰ পৰা 20 শতিকা কৈ আছোঁ এইবিলাক নাপায় আচলতে এটা কথা ঋষিদাই লিখিছে মৰেল পুলিচৰ কাৰণ মই ভাবোঁ যে মানুহে পুলিচক ভয় নকৰা হৈছে বহুতে আজিকালি কয় যে পুলিচ তেওঁলোকৰ পকেটত কোনোবা এজনে গ্ৰেট নৱৰাজ শৰ্মা বাবা হৈ যাম মই এইটো ধেমালি কৰি লিখিছে ই মোৰ ৰুমমেট আছিলে আচ্ছা মই ঋষিদাৰ কথাটো কওঁ ভয় নকৰা আচলতে মই কওঁ দেই পুলিচক ভয় নহয় পুলিচক সন্মান কৰিব লাগে প্ৰশাসনক আচলতে আপুনি কোৱা কথাটো হয় বিভিন্নজনে ভাবে পুলিচ পকেটত কিবা এনেকুৱা টাইপৰ কথা ক'ব নাপায় আচলতে যিসকলে কয় কাৰণ মই দেখিছোঁ কেইবাগৰাকী আৰক্ষী বিষয়া দেখিছোঁ তেওঁলোকক পাইছোঁ আমি ACP ছাৰক পাইছোঁ কেইবাজন SP পাইছোঁ তেওঁলোকে ইমান ভদ্ৰ ব্যক্তি তেওঁলোকে মানুহক ইমান সহায় কৰিবলৈ আগবাঢ়ে মই নাম লোৱাটো উচিত হয়নে নাই নাজানো মই নাম নলওঁ সেইকাৰণে কেইবাগৰাকী ইমান ভদ্ৰ অসম আৰক্ষীৰ তেখেতসকল মানে মই অনুভৱ কৰোঁ তেওঁলোক
আমি যদি তেখেতসকলক সহায় কৰোঁ তেওঁলোকে হয়তো আমাক সহায় কৰাত বেছি সাহস পাব তেওঁলোকে যিমান কষ্ট কৰে গতিকে অকণমান আচলতে পুলিচক ভয় নহয় এটা টাৰ্মত আছিলে পুলিচ আহিব আমাক লৈ যাব কিন্তু মানে ভয় কৰিব নালাগে আচলতে সন্মানটো কৰিব লাগে যিটো বৰ্তমান মানুহে সন্মানটো কৰাটো কমাই দিছে তেওঁলোকে খং আমাৰ লগত অমৃত আহিছে অমৃত কুমাৰ দাস মোৰ বন্ধু অমৃতে খুব ধুনীয়া কথা ক'ব আজি অমৃত মৰেল পুলিচ আৰু বৰ্তমান ফেচবুকৰ ওপৰত অলপ আমাৰ বন্ধুসকলৰ লগত ৰাইজৰ লগত সবিতাত আছে কৈছে নিহাৰ দাত ঠিকে কৈছা কথাবোৰ থেংক ইউ সবিতা আচলতে মনত ভাৱ এটা হৈ আছিলে গতিকে সকলোৰে লগত অলপ কথা পাতিব মন গ'ল নৱৰাজ শৰ্মাই মাজে মাজে ধেমালি কৰি আছে আচলতে ধেমালিও লাগে হোষ্টেলৰ ৰুমমেট যিহেতু বহুত দিনৰ মূৰত সিও চাগে লাইভত পাইছে গতিকে ধেমালি কৰি আছে মোৰ ভাল লাগে আৰু মানে মই কথাবোৰ সেনেকুৱাই হয় ৰঞ্জিত দা আছে আমাৰ ৰঞ্জিত মধুচন্দ্ৰ দা আছে আমালৈ দাদাক স্বাগতম জনাইছোঁ দাদা ৰঞ্জিত দা অসমৰ মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ OSD তেখেতক আমি স্বাগতম জনাইছোঁ ৰঞ্জিত দা আজি মৰেল পুলিচৰ ওপৰত কৈছোঁ যে মানুহে কিদৰে প্ৰশাসনক সন্মান কৰিব লাগে চৰকাৰখনক সন্মান কৰিব লাগে কিন্তু নিজৰ মানৱসকলৰ সমাজৰ যি চিন্তাধাৰা এই চিন্তাধাৰাৰ পৰিৱৰ্তন ইয়াৰ বিকাশৰ প্ৰতি গুৰুত্ব দিবৰ সময় হৈ আহিছে কাৰণ প্ৰশাসনে নিজৰ কাম কৰি আছে চৰকাৰে নিজৰ কাম কৰি আছে কিন্তু ৰাস্তাত কিবা এটা ঘটনা হ'ল তাত গৈ পেলাই যদি মৰেল পুলিচগিৰি দেখুৱাই পেলাই যদি সেই মানুহখিনিক যদি অত্যাচাৰ কৰিছোঁ তেওঁলোকৰ আমি কথা জানিব চেষ্টা কৰা নাই আইন হাতত তুলি লৈছোঁ তাৰপিছত কিবা এটা হ'লে যদি আমি গালি পাৰোঁ প্ৰশাসনক লাভ নাই কথাটো তেনেকুৱা আমি প্ৰশাসনক গালি পাৰি লাভ নাই তাৰপিছত আমি প্ৰশাসনক সহায় কৰিব লাগে প্ৰশাসনক সহায় নকৰিলে বস্তুবোৰ বেয়ালৈ ঢাল খাই থাকে প্ৰশাসনত যিসকল ব্যক্তি আছে চৰকাৰত যিসকল তেওঁলোক আমাৰ দৰে মানুহ আমি তেওঁলোকৰ প্ৰতিও মানৱতা ৰাখিব লাগিব ঘটনাটো ঘটাৰ লগে লগে প্ৰশাসনৰ ব্যক্তিসকল অহাৰ আগতেই যদি আমি গৈ পেলাই তাত যদি হুলস্থুল কৰোঁ চিঞৰ বাখৰ কৰোঁ সেইটো উচিত হয় বুলি অন্ততঃ মই নাভাবোঁ গতিকে চাওঁ কি কৰিব আমি এখন মঞ্চ তৈয়াৰ কৰিব লাগিব য'ত আমি কথা পাতিব পাৰোঁ ৰাইজক যেন বুজাব পাৰোঁ মোৰ এইটো বস্তু ভালো লাগে এটা জুম বান্ধিছে তাত বিভিন্নজনে চিঞৰ বাখৰ কৰিছে এজন ব্যক্তিক ওপৰত মানে অত্যাচাৰ কৰিছে কিন্তু তাৰ মাজত ভাল মানুহো ওলায় যিয়ে তেওঁলোকক ৰখায় যে এনেকুৱা কাম নকৰিবা প্ৰশাসনৰ ব্যক্তিসকল আহক মৰেল পুলিচ নহ'বা তেওঁলোকৰ কথাও শুনা যিজনক ভবা যায় যে তেওঁলোক দোষী হয়নে নাই তেওঁলোকৰ কথা শুনা যায় গতিকে এইটোৰ ওপৰত তেওঁলোকে কয় গতিকে ভাল লাগে কাৰণ ভাল মানুহ এতিয়াও আছে ভাল মানুহ আছে আৰু এই ভাল মানুহখিনিক লৈ আমি ভাল মানুহৰ সংখ্যা বঢ়াব লাগিব আৰু ছবিত মৃগাংক লাহন ভাইটি ইও আমাৰ হোষ্টেলৰ আছিলে ঠিক কৈছে ব্ৰ ভাল হৈছে ঠিক আছে থেংক ইউ মানুহবোৰ টেকনিকেলি ছবিতাত আছে কৈছে মানুহবোৰ টেকনিকেলি ডেভেলপ হৈছে বাট থিংকিং ডেভেলপ হোৱা নাই একজেক্টলি মই এইটো কথাই কৈ আছিলোঁ যে মানে মানুহবোৰ টেকনিকেলি আমি ডিজিটেলি বহুতখিনি ডেভেলপ হৈ গৈছোঁ আৰু বস্তুবিলাক ইজি হৈ গৈছে হাতত পোৱা হৈ গৈছোঁ আমি মোবাইলটো হোৱাৰ পিছত চব বস্তু হাতত পোৱা হৈ গৈছোঁ অনবৰত চাগে মোবাইলটো চাই থাকোঁ কাৰণে আৰু যিমানে আমি ফেচবুকত বেয়া বস্তুবিলাক যিমানে প্ৰচাৰ হ'ব সিমানে আমাৰ মাইণ্ডটোক ক্ৰিয়া কৰে আমাৰ মনটোক ক্ৰিয়া কৰে মনটো ক্ৰিয়া কৰাৰ ফলত সেইকাৰণে মই প্ৰায়ে লিখোঁ যে সমালোচনা লাগিবই গণতন্ত্ৰত সমালোচনাৰ প্ৰয়োজন আছে আৰু লাগিবই গতিকে নিশ্চয় আমি সমালোচনাৰ ফালেও যাবই লাগিব কিন্তু এই গালাগালিবিলাক হ'ব নালাগে কাৰোবাক বেয়াকৈ শব্দ এটা কৈছোঁ পুৰবী বড়ো মানৱবোৰ দানৱ হ'ব ধৰিছে নিশ্চয় কিছুমান ক্ষেত্ৰত দানৱৰ ৰূপ লৈছে নোলোৱা বুলি নকওঁ কাৰণ সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাই গাই গৈছিল নহয় যে মানুহ যদিহে নহয় মানুহ দানৱ কাহানিও নহয় মানুহ কিন্তু মানুহবোৰ মানুহ হ'ব লাগিব বেছি বস্তু কেন্দ্ৰিক যান্ত্ৰিকতাৰ পৰা দূৰত হ'ব লাগিব গতিকে তেনেকুৱাই কথাবোৰ এখন মঞ্চ তৈয়াৰ কৰিম আহক আমি আজি বেছি কথা নাপাতোঁ এখন সুস্থ সমাজ গঢ়িব লাগিব
এয়া কোনো ৰাজনৈতিক কথা নহয়, এয়া আজিৰ যুৱ প্ৰজন্মৰ সামান্য এজন সদস্যৰ কথা বুলি ধৰি লওক। আৰু মই যিখিনি কথা কৈছোঁ আজি, সেই কথাখিনি মোৰ ব্যক্তিগত কথা, আৰু সেইকাৰণে মই মোৰ ব্যক্তিগত প্ৰফাইলৰ পৰা লিখিছোঁ বা কৈছোঁ, বা আন কোনো সংগঠনক বৰ্তমান ৰিপ্ৰেজেণ্ট কৰি কথা ক'ব পৰা বৰ্তমান মোৰ সেনেকুৱা কোনো পদত নাই যিহেতু। গতিকে এইটো মই মোৰ ব্যক্তিগত কথা কৈছোঁ। আমি সমাজখনৰ প্ৰতি দায়বদ্ধ হ'ব লাগিব। ৰাজনীতি আজি আছে, কালি নাই। আজি ক্ষমতা থাকিবও পাৰোঁ আমি, কাইলৈ ৰাইজে আমাক আঁতৰাবও পাৰে, আকৌ ৰাইজে আমাক দিব পাৰে। ৰাইজে ৰজা গণতন্ত্ৰত, কিন্তু আমাৰ এই সমাজখন সদায় থাকিব। সমাজখন আমাৰ সদায় থাকিব, আৰু সমাজখনৰ প্ৰতি আমি যি এক দায়িত্ব, সেই দায়িত্বখিনি আমি পালন কৰিবই লাগিব। ধৰ্ম আচলতে নীতি নিয়মৰ মাজৰ কাৰণেহে আমি বনোৱা যেন অনুভৱ হয়, নীতি নিয়মৰ কাৰণে। গতিকে ধৰ্মক লৈ কাজিয়া হ'ব নালাগে, পাৰিলে মিলা প্ৰীতি থাকিব লাগে, বা কেতিয়াবা যদি মত বিভেদ আহেও সেয়া ভালকৈ হিংসাৰ আশ্ৰয় নোলোৱাকৈ, গালাগালি নকৰাকৈ হ'লে ভাল বুলি মই ভাবোঁ। আৰু হোৱাটো হ'ব লাগে। সকলোৱে অকণমান চিন্তা কৰক, আইনক সন্মান কৰক, আইনক হাতত তুলি নলওক। কাৰণ কেতিয়াবা এনেকুৱা হয়, ভুল বুজাবুজিৰ ফলত কোনোবাই মোৰেল পুলিচ হ'বলৈ গৈ পেলাই অত্যাচাৰ কৰে, ভুগিব লগা হয় দুটা বা তিনিটা পৰিয়ালে যাৰ ওপৰত অত্যাচাৰ কৰা হয়, বা কেতিয়াবা এটা পৰিয়ালে ভুগিব লগা হয়। গতিকে তেনেকুৱা হ'ব নালাগে আচলতে। আমি এক দীপৰঞ্জন সূত্ৰধাৰে কৈছে, আমি এক নিয়ন্ত্ৰিত দিশেৰে নিবলৈ বিচাৰিছিলোঁ, নোৱাৰিলোঁ একাংশ ধুৰন্ধৰ স্তাৱকৰ বাৰম্বাৰ প্ৰতিৰোধৰ বাবে। মই নাজানো দীপৰঞ্জন দাই কোনটো ক্ষেত্ৰৰ কথা কৈছে, কিন্তু মই এটা কথাই কৈছোঁ, সমাজখনৰ প্ৰতি এক দায়িত্ব আছে, আৰু এই দায়িত্ব আমি অকলে হ'লেও পালন কৰি যাবই লাগিব। মই আগতে কৈছোঁ, মই অলপ বেলেগ ধৰণে কথাবোৰ কওঁ বুলি কয় কাৰণে কৈছোঁ। মই সলমান খানৰ বডিগাৰ্ড চিনেমাখনত এটা ডাইলগ আছিল, হাম জব নেহি কৰতে হে, হাম ডিউটি কৰতে হে, আৰু ডিউটি কভি খতম নেহি হতি। গতিকে আমি দায়িত্ব কৰি আছোঁ সমাজখনৰ প্ৰতি, সেই দায়িত্ব আমাৰ পৰা কোনো কাঢ়ি ল'ব নোৱাৰে। আৰু এই দায়িত্ব আমি বিচাৰোঁ সকলোৱে আহক। কোন ব্যক্তি কোনটো সংগঠনৰ লগত আছে, কোন ব্যক্তি কোনটো দল বা কোনখন মঞ্চত আছে, কোনখন কমিটিৰ লগত আছে, সেইটো ডাঙৰ কথা নহয়, কিন্তু এখন সমাজত আছে, প্ৰথম কথা সেইটো। গতিকে সমাজখনৰ প্ৰতি দায়িত্ব হওক। কেতিয়াবা মই এইটো অনুৰোধে কৰিছোঁ, কোনোবা যদি মোৰেল পুলিচ হয়, মোৰেল পুলিচৰ বিৰুদ্ধে আপোনালোকেও সজাগতা গঢ়ি তোলক, আৰু ফেচবুকখনত এক ভাল বাতাবৰণৰ সৃষ্টি কৰাৰ প্ৰতি এক অনুৰোধ কৰি তুলিলোঁ। কাৰণ মই এক পৰিৱৰ্তন আনিব নোৱাৰোঁ, কাৰণ মই অকলে মই জানো। আৰু সমাজখনৰ প্ৰতি দায়িত্বখিনি ৰাখি আমি আগবাঢ়িলে হ'ল নিশ্চয় বুলি মই ভাবোঁ। অংকিতাই দিছে, অংকিতা দাসে, ধৰ্মৰ অজুহাত দেখাই বহুতে বহুত কাম কৰি আহিছে। নিশ্চয় যেতিয়া মিলাপ্ৰীতি অভাৱ দেখা যায়, যেতিয়া দেখিব যে এই ব্যক্তিজনক সহজে ভাগিব পাৰি, তেতিয়া অজুহাতত তেওঁক বিভিন্নজনে লাভ উঠাব চেষ্টা কৰে। আৰু এইটো এনেকুৱা ক্ষেত্ৰত হৈ আছে। আমি যদি একেলগে শক্তিশালীভাৱে আগুৱাওঁ, মিলাপ্ৰীতিৰে আগুৱাওঁ, নিশ্চয় নোৱাৰিব কিছুমানে। আৰু বিশেষ নকওঁ, সকলোৱে ভাল কাম কৰি আছে। যিসকল আজি বহুতে মোক চাই আছে এইখিনি সময়ত, মই আটাইৰে নামটো ল'ব নোৱাৰিম, কাৰণ প্ৰায় কেইবাজনেও চাই আছে। ছয়টো তলফালৰ পৰা কৈছোঁ, কুলদীপ দা, আমাৰ কালী মন্দিৰৰ কুলদীপ চৌধুৰী দা, নিজৰা বৰ্মন, ধীৰেন্দ্ৰ নায়ক, মাননীয় পণ্ডিতজী, আৰু ধ্ৰুৱজ্যোতি মহন্ত, উদিত দেৱ, পংকজ প্ৰতিম তালুকদাৰ, ভাৰ্গৱ বৈশ্যই দিছিলে ক'ত থাকে আপুনি। মই ঘৰতে আছোঁ এতিয়া গুৱাহাটীত, বেলেগ কাম অলপ কৰি আছোঁ, খেতি বাতিৰ লগত জড়িত, ইভেণ্ট মেনেজমেণ্টৰ লগত জড়িত এতিয়া। আৰু সেইখিনি কৈছোঁ। বাকী আহিম, মই ভাবিছোঁ এতিয়াৰ পৰা সপ্তাহে এবাৰ আহোঁ নেকি, ৰাইজৰ লগত কথা পাতোঁ। কাৰণ সমাজখন এৰি থাকিবতো নোৱাৰোঁ, বাকী যিমানেই ব্যস্ত হৈ নাথাকোঁ কিয় সমাজখন এৰিতো থাকিব নোৱাৰোঁ। গতিকে ৰাইজৰ মনৰ চিন্তাবোৰ আমি ৰাখিম, কাৰণ সামাজিক কাম কৰিম বুলি আহিছিলোঁ এই ক্ষেত্ৰত। গতিকে কিছুমান বস্তু দেখিলে মনটো বেয়া লাগে। যেতিয়া দেখিছোঁ আজি টিভিত মহিলা এগৰাকীক শাৰীৰিকভাৱে অত্যাচাৰ কৰা ভিডিঅ' এটা দেখিলোঁ, বা নলবাৰীত যুৱতী এগৰাকীক পাগল দিয়াৰ পাৰত দেখিলোঁ, কোনোবা এজনে পিছফালৰ পৰা লঠিয়াই দিছে,
এইবিলাক বস্তু দেখিলোঁ আৰু যুৱক এজনক আক্ৰমণ কৰিছে, অভিনীলৰ ঘটনা গৈছে, এইবোৰ দেখিলে বেয়া লাগে। কাৰণ প্ৰথমতে মানুহখিনি একেলগে থাকিম, তাৰ পিছতহে প্ৰশাসন। গতিকে আমি প্ৰশাসনক লৈ আঙুলি পিছত টোৱাম, চৰকাৰলৈ আঙুলি পিছত টোৱাম। আগতে নিজক ঠিক কৰোঁ, নিজৰ অঞ্চলটোক ঠিক কৰোঁ, নিজৰ সমাজখনক ঠিক কৰোঁ। ক'ৰবাত কিবা এটা অন্যায় হৈছে, কোনোবাই মাত মাতিব, মই মনে মনে থাকোঁ, এইটো বেয়া কথা আচলতে। অন্যায় হ'লে মাত মাতিব লাগে। আৰু সেইখিনিয়ে কথা আজিৰ। ভাল সমাজ এখন গঢ়োৱা হওক আৰু মানুহক যিমান পাৰে সহায় কৰক। কাৰণ সহায় কৰা মানুহৰ অভাৱত যেন কোনো বঞ্চিত হ'ব লগা নহয়, কেতিয়াও যেন কোনো কষ্ট পাব লগা নহয়, সেইটোৰ প্ৰতিও গুৰুত্ব দিয়ক। আৰু সেইখিনিয়ে কথা। মই আকৌ আহিম অহা সপ্তাহৰ মাজতে এদিন। এইবাৰ ৰক্তদানক লৈ কিছু কথা ক'ম নিশ্চয়, কাৰণ মোৰ ক'বলগীয়া আছে। ৰক্তদানৰ ক্ষেত্ৰতো মোৰ নিশ্চয় ক'ব লগা থাকি গ'ল কিছু, সেইখিনি ক'ম। ভনী এজনী আহিছে মাত্ৰ, আমাৰ লগত জড়িত হৈছিলে। পৰিস্মিতা পৰাজুলি, দীনেশ দাস ডাঙৰীয়া আছিলে, প্ৰীতম দা আছিলে, প্ৰীতম গোস্বামী দা, ৰঞ্জিত বুঢ়াগোহাঁই ডাঙৰীয়া আছে। আটাইকেইগৰাকীক জানো, তেওঁলোকে ভাল কাম কৰি আছে। মই পাৰ্চনেলি ক'ম, পৰিস্মিতা উপাধ্যায়, তাহাঁত ABVPৰ হয়। অংকিতা আছে, অংকিতাই নাটকৰ জগতখনত, সাংস্কৃতিক জগতখনত খুব সুন্দৰভাৱে কাম কৰি আছে। গতিকে যোনে যিটো ফিল্ডতে কাম নকৰক কিয়, ৰাজনীতিত অহাৰ দৰকাৰ নাই। মই কৈছোঁ, ৰাজনীতিত আহিয়েই কিবা এটা কৰিম সমাজৰ কাৰণে, সেইটো নহয়। যিয়ে যিটো ফিল্ডত আছে, কোনোবাই ডক্তৰ হয়, ঠিক আছে, ৰোগীখিনিক ভালকৈ চিকিৎসা কৰক। কোনোবাই সাংস্কৃতিক ক্ষেত্ৰখনত আছে, সাংস্কৃতিক ক্ষেত্ৰখনত হিয়া উজাই দিয়ক, নিজৰ সৃষ্টিখিনি দিয়ক, সাংস্কৃতিক ভঁৰালটো চহকী কৰক। ৰাজনৈতিক ক্ষেত্ৰত আছে, সততাৰে কৰক। কোনটো সংগঠনত আছে নহয়, কোনটো দল সংগঠনত আছে নহয়, সততাৰে কৰক, সমাজৰ কাৰণে কৰক। কোনোবা আৰক্ষী বিভাগত আছে, তেওঁলোকে বহুত কষ্ট কৰিয়ে আছে ইতিমধ্যে। তেওঁলোকক আমি সহায় কৰাটোহে আচলতে আচল কথা। গতিকে সেইখিনি কথা মোৰ ক'বলগীয়া আছিলে। নাজানো মই কথা ক'ব ইমান জানিছোঁ নে নাই, বা মই ইমান সজাই পৰা কোনো প্ৰিপাৰেশ্যন মই লৈ কথা পতা নাই। আৰু কোনো ধৰণৰ প্ৰিপাৰেশ্যন নাছিলে। মই টিভিত দেখিলোঁ নিউজ এটা, মন গ'ল সকলোৰে লগত কথা পাতিব, এনেদৰে আহি থাকিম। আৰু ভাল লাগিল সকলোকে লগ পাই। আহিম, এটা নিৰ্দিষ্ট সময় বান্ধি ল'ম। আজি মই গম পাইছোঁ সকলোৱে ভাত খাবৰ সময় হৈছে, আৰু ইতিমধ্যে ক্ৰিকেট খেলো চলি আছে ইণ্ডিয়া আৰু বাংলাদেশৰ। গতিকে সকলো চাগে খেলতো মনটো আছে। গতিকে সকলোৰে ভাল হওক, সকলোৱে সুখে থাকক, এখন সুন্দৰ সমাজ হওক, নিৰোগী হওক সকলোৱে, তাৰে আশাৰে আজিলৈ বিদায় মাগিছোঁ। কোনোবা এজনে ঘপককৈ মেছেজ দিছে, মই লাষ্টত আকৌ ফাৰ্ষ্ট মানুহবোৰে বুজি পোৱা উচিত যে কোনো কাৰণতে আইন হাতত তুলি ল'ব নালাগে। জ্যোতিপ্ৰকাশ দাসে কৈছিলে, মোৰ বন্ধু হয়। আৰু মই গোটেইখিনি নপঢ়োঁ, খুব সুন্দৰ কথা কৈছিলে। মই উই আৰ লিভিং ইন এ ডেম'ক্ৰেট কাণ্ট্ৰি, সঁচা কথা, গণতন্ত্ৰত আমি প্ৰশাসনক সন্মান কৰিবই লাগিব আটাই। আৰু এইখিনি কথাই ক'লোঁ। জ্যোতিপ্ৰকাশ, থেংক ইউ কমেণ্টটোৰ বাবে। খুব সুন্দৰ কথাখিনি কৈছে, মই আকৌ এবাৰ কৈছোঁ। সকলোৱে কথাখিনি খুব ধুনীয়াকৈ লিখিছে জ্যোতিপ্ৰকাশে। ফাৰ্ষ্ট মানুহবোৰে বুজি পোৱা উচিত, নিজৰ ঘৰৰ চাৰিসীমাৰ বাহিৰত কোনে কি কৰিছে তাত ডাইৰেক্ট ইনভলভ হোৱাৰ কথা ক'লে। কথাখিনি বহুত ধুনীয়াকৈ কৈছে। আৰু বিৰাট ধুনীয়াকৈ কৈছে, নিয়াৰটো অংকিতাই দিছে, সদায় আহিবা আৰু এনেকুৱা ভাল কথা শ্বেয়াৰ কৰিবা। থেংক ইউ অংকিতা। অংকিতাই বহুত ধুনীয়া কথা শ্বেয়াৰ কৰে লাইভত, বহুত দিন দেখা নাই। গতিকে এনেকুৱা ধৰণে মই কৈছোঁ, আমি কেতিয়াবা আমি বিভিন্ন সময়ত আমাক ৰাজনীতিৰ বুলি ধৰি লয়, কিন্তু অংকিতাহঁতৰ দৰে আজি উঠি অহা ল'ৰা ছোৱালীখিনি তেওঁলোক নিৰপেক্ষভাৱে আগবাঢ়ি আহিছে, কিন্তু সমাজৰ কাৰণে আগবাঢ়ি আহিছে। আৰু যিসকল আছে তেওঁলোকক মই কৈছোঁ, জ্যোতিপ্ৰকাশ আছে, কিশোৰ জেপি শইকীয়া, মুনীন্দ্ৰ কাকতি আছে আমাৰ লগত, ৰঞ্জিত দা, বা আমাৰ ৰূপক পাটগিৰি, প্ৰশান্ত মেধি আছে। গোটেইখিনি আহক, সকলোৱে কৰক একেলগে মিলি। এখন আমি বেনাৰ নালাগে আমাক, মঞ্চ, আমি কোনো পাৰ্টিও নালাগে, সংগঠন নালাগে, আমি যুৱ প্ৰজন্ম, সেইটোৱে আমাৰ সকলোতকৈ ডাঙৰ চিনাকি। গতিকে সকলোৱে আগবাঢ়ক। গতিকে আজিলৈ বিদায় মাগিম। ইতিমধ্যে ৰাতিও বহুত হৈ আহিছে, সকলোৱে ভাত পানী খাবৰো হৈছে। মই আহিম, নিশ্চয় আহিম। আজি আপোনালোকৰ পৰা যিখিনি উৎসাহ পালোঁ,
তাৰ কাৰণে আটাইকে ধন্যবাদ দিছোঁ। মই ভবা নাছিলোঁ ইমান ধুনীয়া ৰেছপন্স এটা পাম আটাইৰে। সকলোকে লগ পালোঁ, ভাল লাগিলে। আজি এটা সংকল্প লওক, যদি সম্ভৱ হয় মনে মনে। মই অনুৰোধহে কৰিব পাৰোঁ, মই আহ্বান জনাব নোৱাৰোঁ, কাৰণ মোৰ ইমানখিনি সামৰ্থ্য বা ইমানখিনি মই শক্তিশালী নহয় যে মই কাৰোবাক আহ্বান জনাম। গতিকে মই অনুৰোধ জনাইছোঁ, নিজৰ বৰ বেছি দূৰলৈ যাব নালাগে। নিজৰ ঘৰখন আৰু ওচৰৰ পাজৰৰ যি পৰিৱেশ, সেইখিনি যদি আমি প্ৰত্যেকে সুস্থ কৰি ৰাখোঁ, এখন শান্তিময় কৰি ৰাখোঁ, তেন্তে নিশ্চয় আমি সফল হ'ব পাৰিম। সমাজখনো সুন্দৰ হ'ব। তাৰে আশাৰে আজিলৈ বিদায় মাগিছোঁ। নমস্কাৰ।